হেল্ল' দোস্ত, ৱেলকাম টু নিহাজ ব্লগ। আজি লৈ আহিছোঁ নতুন এটা ব্লগ। আজি হ'ল সদ্ভাৱনা দিৱস। ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী সদ্ভাৱনা দিৱস পালন কৰা হয়। যিহেতু ভাৰতখন এখন বিভিন্ন ধৰ্ম, বিভিন্ন জাতি, বিভিন্ন ভাষাৱলম্বী লোকৰ বাসস্থান, আৰু এই লোকসকলৰ মাজত সাম্প্ৰদায়িক ঐক্যতা বজাই ৰাখিবলৈ দিৱস পালন কৰা হয়। ইয়াৰ মেইন থিম হৈছে মানুহৰ মাজত সৎ চিন্তা উদ্যোগ কৰা। এই উপলক্ষে আজি মই বিদ্যালয়লৈ যাম। বিদ্যালয়ত কেনেদৰে সংকল্প গ্ৰহণ কৰে সেই দেখুৱাম। বলক আমি এতিয়া বাইকেৰে বিদ্যালয়লৈ যাওঁ। বিদ্যালয় গৈ থাকোঁতে এখন দলং পাৰ পালোঁ। এটা মানে সৰু নদী আছে। চাৰিওফালে ধাননি পথাৰ, চাৰিওফালে সেউজীয়া ভূমি। খালি ৰাখিছে। সৰুকে নলা এটা বৈ গৈছে। Arkiteksa. Ako din wala ako na eh. Ako din. প্রতিজ্ঞাবদ্ধ হও যে জাতি ধর্ম ক্ষেত্র বা ভাষার ভেদাভেদ নারাখি সমূহ ভাৰতবাসীৰ মাজত আৱেগিক ঐক্য আৰু সম্প্ৰীতিৰ ৰক্ষাৰ বাবে কাম কৰি যাম। মই পুনৰ প্ৰতিজ্ঞা কৰোঁ যে আমাৰ মাজত থকা সকলো প্ৰকাৰৰ ভেদাভেদ হিংসাৰ আশ্ৰয় নোলোৱাকৈ আলাপ আলোচনা আৰু সাংবিধানিক উপায়েৰে সমাধান কৰিম। চাওক গৰু ঘাঁহ খাই আছে। বগা বগা ছাগলী ঘাঁহ খাই আছে। খেলা ওলাই গৈ আছে। বিদ্যালয়ৰ পৰা আহি আমি ঘৰ পালোঁ।